গাইজ ওয়েলকাম বেক টু মাই চেনেল। আজি অলপমান পিকনিক খাবলৈ যাওঁ। ক'ত যাওঁ নক'ম এতিয়া, পিছত আপোনালোকক জনাই দিম। এতিয়া মোক পুৰা গৰম লাগিছে, একদম মই পানী হৈ গৈছোঁ আজি। আৰু এই যে পিকনিকৰ বস্তু আমি টাউন পালোঁ। ইউটিউবাৰ হ'ব পাৰে নেকি? তোৰ নিচিনা কোৱালিটি লোকে চাই থাকিব আমি কলৈ যাম, মানে ঠাইটো কোন ঠাইত যাম সেইটো চাব ভালদৰে, স্কিপ নকৰা কৰি চাই যাব। এতিয়া আমি বস্তু কিনি আছোঁ। চাই আছে আপোনালোকে, এইখনে আমাৰ ঠাইটো, মানে কৈছিলোঁ য'ত আমি যাম এইখনে আছিল সেই ঠাইখন। চ' যোনে যোনে আহিব পাৰে, আৰু যোনে যোনে চিনি পায় সিহঁতকতো চিনাকি কৰি দিব নালাগে ঠাইখনৰ নাম, আৰু যোনে যোনে নাপায় সিহঁতক কৈ দিওঁ যে ঠাইখনৰ নাম হ'ল ধিৰবিল। এইখন মজা হয়, মানে পিকনিক স্পট একদম তামাম। ধিৰবিল এইটো আমাৰ বৈনিক আজি সাৰপ্ৰাইজ দি আছে। আমাৰ এতিয়া খোৱা হ'ল, বাট খুৰা খাই আছে। খুৰা নাই বনি, দেখ বনি, দেখ বড় একবার শিয়া নিম শুনখানে হাপ্পরে দাঁত তুলে দিম। এই নে না, এই হি তুই নে এখন লেকে যা দেটা কত বুঝছি। এইটা কলিতার বাদে চলে গেল। এইটা কলিতার খাবই যায় লাস্ট চাচাই ওদিনকে ধুয়া লাগব। এইখিনি খালি গ্রেভি আছিল, একটু পুরো নছিল, ওখানেও খাইছে। ধুয়া লাগব, খাও দুটো নিয়ে যাবি কি কাম ধুম তো বড়ারো।
Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. So আমি এতিয়া ঘৰত আহি পালোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আকৌ মোৰ নতুন নতুন ভিডিঅ' আহি থাকিব, আপোনালোকে চাব, কেনেকুৱা লাগে মোক জনাব। আৰু যদি মোৰ ভিডিঅ'ত কিবা অলপমান মানে কিবা যদি আপোনালোকৰ কাৰণে মই ভিডিঅ'ত কৰিব পাৰোঁ তেন্তে আৰু ভাল লাগিব। আৰু আপোনালোকে কমেণ্টত জনাই দিব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকক, মানে আৰু ক'ত ক'ত কি চাব বিচাৰে এনেকুৱা টাইপ। এনে ঘূৰি ফুৰোঁ, বাট ইমান এটা নহয়। বাট এইবাৰ ফাৰ্ষ্ট ব্লগ কৰিছোঁ ন, 1 year হোৱা নাই, বাট ট্ৰাই কৰিছোঁ আপোনালোকক গোটেইখিনি ভালকৈ দেখুৱাম বুলি। ইমান এটা নোৱাৰোঁ ব্লগ কৰিব, বাট তেতিয়া বাই বাই।